ঈদৰ দিনা যে হিন্দু বসতিপূৰ্ণ ঠাইত গৰু মাংস পেলাই থৈ গ'ল মুছলমান, এয়া দেখিলে গৰু মাংস পেলাই থৈ গৈছে। এয়া আপোনালোকৰ ঈদৰ সময়ত এয়া হিন্দুৰ ওপৰত আপোনালোকে কৰা ভাৰতত কৰা ধৰ্ম নিৰপেক্ষতাৰ নমুনা। মুছলমানে যে কৰিছে বুলি কৈ আছা, প্ৰমাণ আছে তোৰ লগত? আৰু যদি প্ৰমাণ নাই এনেকুৱা কথা নকবি, নহ'লে দাঁত ভাঙি দিম। বেহেনচত 2 দিনমান আগত যে বৰপেটাৰ ৰোডত প্ৰদীপ দত্ত নামৰ মানুহটো গৰুৰ পেটে দি ৰথ সোমাই দিছিল, এই মানুহটো যদি ধৰা নপৰিল হয় তই কি কলি হয়? এই কামটো মুছলমানেই কৰিছে। তো গাইজ আজিৰ ভিডিঅ'টো স্কিপ নকৰিব, মই আজি ইয়াক অলপ বেয়াকৈ ধুই দিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিবা। আৰু যদি ভিডিঅ'টো ভাল লাগে আমাৰ ফেচবুক পেজটোত ফ'ল' কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিবা। তো গাইজ মোৰ একফালে দেখা পাইছে সত্যৰঞ্জন বৰা আৰু আনফালে দেখা পাইছে এটা গৰু, আৰু এই গৰুটোৰ লগত যে মানুহটোক দেখা পাইছে এই মানুহটোৰ নাম হ'ল প্ৰদীপ দত্ত। তো এই মানুহটোক আপোনালোকে সকলোৱে চিনি পায়। 2 দিনমান আগত গৰুৰ পেটে দি ৰথ এটা সোমাই দিছিলে। তো গাইজ আজি মই 2টা প্ৰসংগত কথা পাতিম, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিবা। তো হেল্ল' গাইজ, আশা কৰোঁ কেনে আছে, ভালে আছে, আৰু মই ভালে আছোঁ। আপোনালোকে চাই আছে LC পাৰবিন আৰু মই ইমদাদুল ইছলাম। তো গাইজ আপোনালোকে জানে কেইদিনমান আগত আমাৰ কুৰবানী ঈদ গ'ল, আৰু এই ঈদটো যোৱাৰ পিছত কোনোবা মানুহে বোলে কোনোবা হিন্দু বস্তিত গৰুৰ মাংস পেলাই দিছে। সত্যৰঞ্জন বৰাই কি কৈ আছে এই প্ৰসংগত আপোনালোকে আগত শুনি লওক। মাজত ঈদৰ দিনা যে হিন্দু বসতিপূৰ্ণ ঠাইত গৰু মাংস পেলাই থৈ গ'ল মুছলমানে। মুছলমানে যে কৰিছে তোৰ লগত প্ৰমাণ আছে? নাই বুলি কৈছো, আছে বুলি কোৱা নাই। তোৰ লগত যদি প্ৰমাণ নাই তই কিয় কৈ আছা? ভিডিঅ' আহিছে, ভিডিঅ' আছে। ভিডিঅ'টো আগত ৰাইজক দেখাই দিয়া, নহ'লে দাঁত ভাঙি দিম। তোৰো আজি দাঁত ভাঙিম। গৰু মাংস পেলাই থৈ গৈছে। এয়া আপোনালোকৰ ঈদৰ সময়ত এয়া হিন্দুৰ ওপৰত আপোনালোকে কৰা ভাৰতত কৰা ধৰ্ম নিৰপেক্ষতাৰ নমুনা। এইটো গৰুৰ মাংস না গাহৰিৰ মাংস না আৰু কিবা বেলেগৰ মাংস, এইটো আমি কেনেকে ক'ব পাৰিম? অ আচ্ছা, মানে ধৰা নপৰিলে মুছলমান আৰু ধৰা পৰিলে প্ৰদীপ দত্ত। আজি প্ৰদীপ দত্ত নামৰ মানুহটো যদি গৰুৰ পেটত ৰথ সোমাই দিয়াটো ধৰা নপৰিল হয়, এই মানুহটো কি হ'ল হয় জানেনে? মুছলমান হ'ল হয়, মুছলমান। তো গাইজ আপোনালোকেতো জানে যিবোৰ কাম হৈ আছে, যিটো কাম নেকি ধৰা নপৰে, এই কামটো কি হয়? এই কামটো কোনে কৰিছে? এই কামটো মুছলমানে কৰিছে। আমাৰ মুছলমানৰ ইমানখিনি জ্ঞান আছে, আমাৰ মুছলমানৰ ইমানখিনি জ্ঞান আছে যে হিন্দু ভাইসকলক সন্মান দিয়ে আৰু কোনোৱে গৰুৰ মাংস হিন্দু গাঁৱত পেলাই নিদিয়ে। আমি হিন্দু আৰু মুছলমান একে গাঁৱতে বাস কৰি আছোঁ। তই কি ক'ব বিচাৰিছা? দাঁত ভাঙি দিম, বুজি পাইছ? এনে এজনৰ প্ৰমাণ নোহোৱাকৈ তই বদনাম নকৰিবি, তই কৈছে প্ৰমাণ নোহোৱাকৈ তই বদনাম নকৰিবি। আৰু যদি তোৰ লগত প্ৰমাণ আছে তই প্ৰমাণ দি, আৰু যদি প্ৰমাণ নাই অযথা কথা নকবি। মাংসৰ টুকুৰা ৰাস্তাই ৰাস্তাই মুছলমানে পেলাই থৈ গৈছে। চাওক, প্ৰমাণ আছে তোৰ লগত যে মুছলমানে যে কৰিছে। আৰু যদি তোৰ লগত প্ৰমাণ নাই, মুছলমানৰ দুখ তই কিয় দি আছা? কোনো হিন্দু ভাইতো কৰিব পাৰে মুছলমানৰ বদনাম কৰিবৰ কাৰণে। ধৰা পৰিলে প্ৰদীপ দত্ত আৰু ধৰা নপৰিলে মুছলমান। য'ত হিন্দু মুছলমান ৰাজনীতি নকৰিবি, বুজি পাইছ? এইটো ভাৰত ধৰ্ম নিৰপেক্ষ দেশ হয়, আমি সকলোৱে হিন্দু ভাই সকলোৱে মিলি আছো। তোৰ কি হৈছে? তই কিয় ইমান হিন্দু মুছলিম কৰি আছা বে? আমাৰ মাজত কেলা হিন্দু মুছলিম নাই, তই কিয় হিন্দু মুছলিম কৰি আছা? আমিতো হিন্দু ভাইসকলৰ লগত এনি টাইম 24 ঘণ্টা একেলগত থাকোঁ। আজিতো কেতিয়ালৈকে কোৱা নাই ভাই তোমালোকে এইটো ভুল কৰিছা, আমিতো তেওঁলোকক কোৱা নাই তোমালোকে এই ভুলটো কিয় কৰিছা। প্ৰদীপ দত্ত মানুহটো যদি আজি ধৰা নপৰিল হয়, আজি কি হ'ল হয়? এই কামটো মুছলমানে কৰিছে বুলি তই কলি হয়। আজি তোৰ কিয় মাত বল নাই? আজি মুস্তফা কামাল ভণ্ড তই ক'ত গৈছা? আজি যে প্ৰদীপ দত্ত নামৰ মানুহটো এই গৰুটোক যে ৰথ সোমাই দিছে, আজি তহঁতে ক'ত পলাই আছা? আজি তহঁতৰ মাত বল নাই। আমি কেলা গৰু খাইছো কাৰণে তহঁতৰ কটি ফাটিছে, হয় না নহয়? এই গৰুটো বোলে ভগৱান, এই গৰুটো বোলে মা হোৱাৰ পিছতো যে এটা হিন্দু মানুহ হোৱাৰ পিছতো এনেকুৱা কাম যে কৰিব পাৰিল, আজিলৈকে যে কোনোৱে মাত মাতা নাই। আজি তহঁতে ক'ত গৈ আছা? তো গাইজ আজিৰ এই ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো যদি ভাল লাগে আমাৰ ফেচবুক পেজটোত ফ'ল' কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। তো সকলোৱে ভালে থাকক, শান্তিত থাকক।